ৰেডি অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? হামকো না মালুম। ৱাও সমানে নহ'ল দেখোনে ভাই। পুৰা ৰেডি ইফালে খাই আছে পুৰা জোৰ জবস্ত। ইফালেতো শেষ হ'ল আৰু ইফালে খাই উঠিছে দেখোন। তো এয়া হৈছে পানিছমেণ্ট আমাৰ। হে গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগ লৈ। আৰু আজিৰ ব্লগটো হ'ব এটা চেলেঞ্জৰ ওপৰত। আৰু আজিৰ চেলেঞ্জটো হ'বলৈ গৈ আছে তৰমুজ খোৱা চেলেঞ্জ। আৰু এইফালে আমাৰ লগত আছে ধনজিত আৰু ৰাজদীপ। ইফালে পূৰা তৰমুজটো আছে, গতিকে ইহঁত তৰমুজ চেলেঞ্জ কৰিবলৈ পূৰা ৰেডি হৈছে। গতিকে আপোনালোকে চেলেঞ্জটো সম্পূৰ্ণভাৱে চাই থাকিব। কি হ'ল কি হ'ল? সাপ কি হ'লে? ক'ত সাপ? এই চেলেঞ্জটো হোৱাৰ আগতে মানে এই দুজনকো মানে এটা এটা কুৱেশ্যন সুধিম। মানে কুৱেশ্যনটো এনচাৰ দিব পাৰিলে একদম পূৰা এটা গিফ্ট পাব আৰু মানে। তো ধনজিত ৰেডি অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? হামকো না মালুম। ये क्या नाम है? हमको ना मालूम। তো গাইজ অসমৰ মুখ্যমন্ত্ৰীৰ নাম হামকো না মালুম ক'ত আপোনালোকে দেখিছে কওকচোন কমেণ্টত জনাই। হামকো না মালুম। ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? नहीं मालूम। क्या है? नहीं मालूम। ইয়া তাৰ মতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম নিহি মালুম। আৰু ইয়াৰ মতে হ'ল অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? হামকো কিয়া মালুম না। हमको क्या मालूम। তো গাইজ এতিয়া চেলেঞ্জটো ৰেডি কৰিম আৰু এইটো। তো গাইজ প্ৰথমতে এইটো মানে দুফাল কৰি লৈ লওঁ, তাৰপিছত চেলেঞ্জটো দেখুৱাই আছোঁ। পাৰিম না আজি? ঐ বা টাইট আছে দেখোন, দেখানো ধাৰ নাই দেখোন। এদিনৰ ৰাখছি লাজ লুকাই মৰবা লাগবে খাইয়ে দি। ৱাও সমানে নহ'ল দেখোনে ভাই। কোনে দেখোন আটকাই না বস্তু না এনেকুৱা বয়ে আটকাই। তো গাইজ দুফাল কৰি আছোঁ আৰু সমান কৰি ল'ব লাগিব এইফালে। ৱাও মজা। ৱাও পুছিয়ে নেকি? এইফালে তো গাইজ ইফালে আমি 4 টুকুৰা কৰি ল'লোঁ। এইফালে 2 পিচ ডাঙৰ, এইফালে 2 পিচ সৰু। দুজনকো পাৰিম, 1 পিচ ডাঙৰ 1 পিচ সৰু। গতিকে চেলেঞ্জটো ষ্টাৰ্ট কৰি দিওঁ আৰু। ইফালে পূৰা ৰেডি, পূৰা ৰেডি। আৰু এইফালে আমি লোকেশ্যনটো চাওক খালৰ পাৰত। তো গাইজ সেইফালে আমাৰ ৰাজদীপ আৰু ধনজিত পূৰা সাজু হৈছে চেলেঞ্জটো কৰিবৰ কাৰণে। এইফালে 2 পিচ তৰমুজ আছে। তো এটা পানিছমেণ্ট আছে ইয়াতে, যিজনে হাৰিব তাক এটা পানিছমেণ্ট দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিলে গম পাব পানিছমেণ্টটো কি হ'ব। গতিকে এইফালে ৰাজদীপ, এইফালে ধনজিত পূৰা ৰেডি। তো এইফালে ষ্টাৰ্ট কৰ। 1 2 3 পূৰা বোকা ওলাই দিব লাগিব কিন্তু একদম পূৰা ভালকৈ খাব লাগিব। বেলেগ ফালে গিয়ে চাৱা। তো ইফালে পূৰা ৰেডি, ইফালে খাই আছে পূৰা জোৰ জবস্ত। ইফালেতো শেষ হ'ল আৰু জোচ 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 জোচ। জোচ জোচ দে। তো ভাই জোৰ জবস্তি হৈছে ৰে বাবা। ইফালে ধনজিত আগুৱাইছে, ধনজিত আগুৱাইছে। অ' ভাই খাই উঠিছে দেখোন, বম আহিছে বে। তো এইফালে পূৰা, তো এইফালে শেষ হৈ গ'ল। এইফালে ধনজিত এইফালে মুখ 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 পূৰা ক্লিয়াৰ কৰ। এইফালে দেখা দে। আৰু মানে কি হ'ল চেলেঞ্জত মানে হাৰিলেও মানে কোনো লছ নাই, কাৰণ খাব পায়। তো টেনশ্যনেই নাই মানে। এইফালে খাই দি, বস্তুকেইটা ডাঙৰ সৰু নাই, একো নাই একো নাই একো নাই, খা। এইফালে বহ। তো এইফালে আমাৰ ধনজিত জিকিলে মানে পূৰা চাওঁ ক্লিয়াৰ কৰি দিলে। পিছত এইফালে আমাৰ এই ৰাজদীপ অলপ
হাৰিল বাৰু কোনো কথা নাই এইফালে পূৰা খাই আছে আৰু হাৰাৰ পিছতো খাবলৈ কোনে শেষ কৰিব লাগিব তো টেনশ্যন নাই ন খাই থাক তো এইফালে আমাৰ ভাৰ্গৱ চাই আছে পূৰা তো গাইজ যিহেতু আমাৰ এই ৰাজদীপ হাৰিলে তো এতিয়া মানে এটা পানিছমেণ্ট আছে গতিকে পানিছমেণ্টটো কি হয় চাই ৰাখক তো এইফালে চেছ কৰ ভাই তই চেছ কৰ তো গাইজ যিহেতু আমাৰ ৰাজদীপ হাৰিলে তো হাৰাৰ মানে এটা পানিছমেণ্ট দিম বুলি কৈছিলোঁ না এইটো হৈছে পানিছমেণ্ট তো এইফালে পানিছমেণ্ট ভালকৈ দেখিবি মুখত ইফালে চা তো এয়া হৈছে পানিছমেণ্ট আমাৰ তো গাইজ কেনেকুৱা লাগিছে আমাৰ পানিছমেণ্টটো তো কমেণ্ট কৰি জনাই দিব তোৰ আমাৰ পানিছমেণ্টটো হ'ল তো বোকা সানা মুখত পূৰা কি হেৰি কৰিছা তো গাইজ এইফালে চাওক পূৰা পানিছমেণ্ট আমাৰ এইফালে চাওক পূৰা মুখত বোকা লগাই দিব পানিছমেণ্টটো তো গাইজ কেনেকুৱা লাগিছে আমাৰ পানিছমেণ্টটো চাই ৰাখক আৰু এইফালে কেনেকুৱা পানিছমেণ্টটো লাগিছে ভালে পানিছমেণ্টটো কেনেকুৱা লাগিছে তো গাইজ আজি মানে চেলেঞ্জটো মজা লাগিলে মানে এই পানিছমেণ্টটো আমাৰ ডেঞ্জাৰাছ পানিছমেণ্টটো কেনেকুৱা লাগিল তহঁতৰ পানিছমেণ্টটো কেনেকুৱা মজা তো গাইজ যদি ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব তো এনেকুৱা এইফালে গাইজ মুখত মানে বোকা আনিছিলোঁ ন এইফালে পূৰা পানীত ধুইছে এইফালে চাওকচোন চাওক মুখখন কেনেকুৱা লাগিছে ৱাও এইফালে পূৰা একদম তো লাগিছে আৰু ভালকৈ ধুই লওঁ তো গাইজ এইফালে মুখত লাগি আছে না পূৰা চাফা কৰিব ৰেডি কৰি আছে